নাল লগা মটন খাই আছে দেই গাইজ এইজনী আমাৰ ডাইগ ভণ্টি হয় দেই মায়ে দুপৰীয়া খাবলৈ ভাত বনাই আছে কি বনাইছে দেখাম বাৰু আপোনালোকক এয়া ছাগলী মাংস বইল আৰু এয়া আলু নহৰু পিঁয়াজ এয়া মায়ে বনাবলৈ লৈছে এইফালে কেৰাহী পাতি থৈছে এয়া মাংসৰ লগত সকলো মিক্স কৰি লোৱা হৈছে এয়া প্ৰথমে পিঁয়াজ দিছে